क'क्राझार दिनदियाल उपाध्याय रंग'थि जौगाखां मिरुनिफ्राय गुबुन रायजोआव थिसनथाय होनायनि लब होनानै दिल्लीसिम लांनाय लाइमोन सिख्लाखौ देहा फालांगि खालामग्रा जायगानिफ्राय बोखांदों। दिनदियाल उपाध्याय गामियारि रंग'थि जौगाखां बिथांखिनि सिङाव गुबुन रायजोआव खामानि होनायनि मुङै लांनाय सासे लाइमोन सिख्लाखौ दिल्लीनि देहा फालांगि खालामग्रा जायगानिफ्राय बोखांनो हानाय जाथाया बिटिसिनि सदर सहर क'क्राझाराव सोमोनांनाय थासारि सोमजिहोदों। क'क्राझारनि खारगावआव थानाय दिनदियाल उपाध्याय रंग'थि जौगाखां मिरुआव लाइमोन सिख्लाया मुं थिसननायनि उनाव बेसेन नाङाजासे दानब्रैनि माल्टि टेकनिशियान आयदायाव फोरोंथाय लादोंमोन। बेनि उनाव थांनाय 8 आगस्तखालि पलाश राजबंशी मुंनि स्टेट हेडआ सिख्लानि न'आव थांनानै खामानि होनायनि मुङाव सिख्लाखौ 9 आगस्तआव चेन्नाइसिम लांनो थाखाय बिमाजों सावरायहैनानै सिख्लाजों गासै 40 लाइमोन सेंग्रा सिख्लाफोरखौ चेन्नाइनि सोलायै पलाश राजबंशीआ नर्थ इस्ट एक्सप्रेसजों नयडासिम लाना थाङो। नयडानि मिन्डा कम्पानियाव थिसनथाय आनजादाव उथ्रिसारनो हायैयाव पलाश राजबंशीआ लाइमोन सेंग्रा सिख्लाफोरखौ गुबुन मोनसे कम्पानियाव खामानि मोननो हागोन होननानै गंसे हस्टेलाव दोनदोंमोन होननानै सिख्लाया फोरमायो। शेल्टार माने समय माने पलाश और कम्पानीर जी सार आছিলে दुइटा सार तीनिजन গৈছিলে মানে আগতে কল কৰা হৈছিলে সিহঁতে যে আমি গৈ আছোঁ তোমাক ল'ব। তো মই মানা কৰিছিলোঁ ছাৰ আপুনি আহিব নালাগে, মই টিকেট কৰা হৈছে আপুনি আহিব নালাগে আৰু মই অকলে যাম। তো সিহঁতে মানে কৈছে কি তোমাৰ মাৰ লগত আৰু পুলিচ লগত আহি আছে তোমাক ল'ব। পিছে তাই কৈছে পুলিচ ষ্টেচনত যাই থাকক। তো এইটো কথা মানে শুনাইছে মোক। তো মই ভাবিছোঁ যে ওচৰত মানে যাই কিনে থাকিছোঁ যে চাগে মায়ে আহি আছে মোক ল'বলৈ আহি আছে। তো মই অলপ সুখী হ'লোঁ যে দোকান দূৰৰ পৰা মোক মা আহিব মানে ল'ব। তো এই বুলিয়ে মই তাতে যাই কিনে থাকিলোঁ। তো আহি পাইছে মানে সন্ধিয়া 4টা বজাত মানে আহি পাইছে। কৈছে মানে এইটো পুলিচ ষ্টেচনত ৰখা হৈছিল ন, পুলিচ ষ্টেচন মানে নহয় এইটো পুলিচৰ আছে গেটৰ যিটো থকা পুলিচ এইটোৰ লগত মোক পঠিয়াইছে ডাইৰেক্ট। কাৰ লগত পঠিয়াইছিল? এই পুলিচৰ লগত পঠিয়াইছে। এনজিঅ'টো নহয় এইটো বাবনুখাৰ বুলি কোৱা হয়। কি কোৱা হয়? বাবনুখাৰ। এইটো বাবনুখাৰ মানে এইটো পাগলি ঘৰ মানে পাগলি বোৰে থাকে তাতে। তাতে কি কিবা তাতে কি হৈছিল আপোনাৰ লগত? তাতে কি হৈছে মানে 2 দিন থাকিব দিছে তাতে। আচ্ছা 2 দিন থকাৰ পিছত তো ল'ব আহিছে মোক, বেলেগ ল'ৰাই মানে আহিছে মোক ল'ব। তো ৰাতি 12টা বজাত ল'ব আহিছে। তো ৰাতি 12টা বজাত লৈ যায় কিনে তো মোক তাতে লৈ গৈছে আৰু বেয়া জেগা যিটো কৰে, যিটো মানুহ মানে কি কৰে চেক্স কৰে কি কৰে তাতে মানে লৈ গৈছে মোক। তো 2 দিন মানে তাতে এনে হুকিৰে মোক লাগিছে। চ' আমি 12টা বজাত আহিছিলোঁ ন সিহঁতে ল'বলৈ। তো 12টা বজাত আহি পাই আৰু তাতে 3টা বজাত আমি যাই পাইছোঁ, এই ৰুমত যাই পাইছোঁ 3টা বজাত। তাতে কেইদিন ৰাখিছিল টোটেল? বেয়া জেগাত আমি 8 দিন থাকিব পাৰিছোঁ। 2 দিন মানে মোক হুকেৰে বুজাই কিনে কৈছে যে ভণ্টি তুমি টেনশ্যন কৰিব নালাগে, সেই জেগা আমি আছে নহয় আমি চাবই। তো মই ভাবিছিলোঁ সিহঁতৰ মিঠা খোৱাৰ কাৰণে মই ভাবিছোঁ যে হ'ব চাগে মোক মৰমৰে ৰাখিব। তো সেইটো ভাবিছিলোঁ। মোৰ নিচিনা ছোৱালী 50জন আছে, অকল মোৰ নিচিনা গাভৰু ছোৱালী আছে 50জনী। হয় এনেকৈ দিছিলে, কিন্তু মই বহুত ভয় লাগিছিল। সিহঁতৰ মানে ইনজেকশ্যন দিয়া আছিল, নাজানো মই কিহৰ কাৰণে দি আছে সিহঁতে ইনজেকশ্যন। তো এটা আমাৰ আছামৰ ছোৱালীজনী আছিলে, তাৰ নামটো মানে কোৱা নাই যে এনে টাইটেল গড বুলি কয় ন। তো আছিল নাজানো মই কিহৰ কাৰণে দি আছে সিহঁতে ইনজেকশ্যন। তো এটা আমাৰ আছামৰ ছোৱালীজনী আছিলে, তাৰ নামটো মানে কোৱা নাই যে এনে টাইটেল গড বুলি কয় ন। তো গড় বুলি মাতে। তো মইতো দিদি বুলি মাতিছোঁ, দিদি। তো এই কৈছিলে মোক মানা কৰিছিলে তাতে মানে যিদিন মই গৈছিলোঁ না যাই পাই কিনি তো তাতে সিহঁতৰ লগতে থাকিব দিছে। তো সিহঁতে কৈছে কি ভণ্টি তুমি আহিব লগা নাছিল ইয়াত। তো মই কৈছিলোঁ আছামৰ পৰা আহিছোঁ। তো ই মানে অসমীয়া দি মোক কৈছে ভণ্টি তুমি আহিব নালাগিছিল ইয়াত জেগাত। হয় বেয়া জেগা মানে আমাৰ নিচিনা কৰিলে তুমি ইয়াতে থাকিব সেনেকৈ কৈছিলে।
তোমাকো কি বেজি ঠেজি দিব খুজিছিল নেকি ইনজেকশ্যন হয় মোক বেজি দিব খুজিছিলে কিন্তু মই বেজি দিয়া নাই ঔষধ খুৱাইছিল নেকি ঔষধ খুৱাইছে এই চেক্স কৰাৰ পিছত মানে মৰ্ণিঙত ঔষধ দিছিল তো যে তো মোৰ বদনামী হৈ গ'ল তো মোৰ হাজদিৰ বিষয়ে মোক মানে সুখীটো পাব লাগে যে মাৰ মানে যি নহওক মাক সুখীত ৰাখিব লাগে এইবিলাক দোষীক শাস্তি দিব লাগে নে হয় ইয়াৰ মানে শাস্তিটো পাব লাগিবই তো মোক বদনামী কৰিছে তখন তো শাস্তিটো পাব লাগিবই